হেল্ল' গাইজ, শিখা ডেইলি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ নতুন ঘৰৰ পৰা। মই আগতে আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ সপোনৰ নতুন ঘৰ এখন সাজি থকা হৈছে আৰু সেই ঘৰখন কিমানখিনি আগবাঢ়িছে তাকেই দেখাওঁ বুলি মই আজি ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকলৈ। আৰু আহকচোন আমাৰ ঘৰটো আপোনালোককো এবাৰ দেখাওঁ। এয়া দেখিছেনে, ছাদ ঢালিবৰ কাৰণে ঘৰটো এয়া ৰেডি কৰি আছে আৰু ওপৰত এয়া চিকবিলাক বান্ধি আছে এনেদৰে, কিয়নো ওপৰত যিহেতু জালি দিব লাগিব সকলোৱে জানেই, সেইকাৰণে এয়া বান্ধি আছে। আৰু আমাৰ গোসাঁনীও ওপৰত উঠি বৰ ভাল পাইছে তাই দেই, ইফালৰ পৰা সিফালে এনেকৈ কৰি ঘূৰি ফুৰিছে। আৰু আমি ওপৰত উঠি চালোঁ, অলপ কামবিলাক বহুত তীব্ৰ গতিত চলি আছে। আৰু এইটো হৈছে 6 তাৰিখৰ ভিডিঅ', 6 মাৰ্চৰ দিনাখন আমি ছাদখন যিহেতু ঢালিছিলোঁ আৰু সিটো ভিডিঅ'ৰ লগতে এইটো মই একেলগে দিলোঁ। আৰু যিহেতু ছাদখন ঢালিব লাগিব, গতিকে প্ৰথমে মেচিনটোকে পূজা কৰিব লাগিব, যিহেতু মেচিনটোৰ ওপৰতে সকলো। আৰু সেয়ে আমি মেচিনটো প্ৰথমে পূজা কৰি ল'লোঁ বিশ্বকৰ্মাক। এয়া দেখিছেনে, এয়া আৰু বিশ্বকৰ্মাৰ যিটো চিম্বল সেইটো আঁকিব লাগিব। সেয়া গোসাঁনী পাপাকে সেন্দুৰখিনি মিঠাতেল দি পেলাই এনেকৈ কৰি আছে, মিলাই আছে আঁকিবৰ কাৰণে। আৰু জেগাখিনি ইমানেই হেৰি হৈ আছে, বহি চাকি গছ জ্বলাব জেগাকণ নাইকিয়া নিচিনা হৈ আছে। নাইকিয়া বুলি ক'ব পাৰি, মই কাঠ অকণমান মোক দি দিছে, মই তাতে যেনে তেনে চাকি গছ লগাই পূজাটো কৰিছোঁ। আৰু সিফালৰ পৰা মোক মিস্ত্ৰীসকলে কৰি আছে যে পিছলৈ নাহিব, আহিলে লুটি খাই পৰিব, সেইকণতে যেনেকেই পাৰে কৰি দিয়ক আৰু যেনে তেনে পূজাৰ ভাগ। আৰু এয়া আমি দুয়োটাই মেচিনটো পূজা কৰাত লাগিলোঁ। এয়া যিহেতু বিশ্বকৰ্মাৰ বস্তু নহয় জানো, সেয়ে আমি প্ৰথমতে তেওঁকে আমি সন্তুষ্ট কৰি ল'ব লাগিব পূজা কৰি পেলাই। এয়া আমি গোসাঁনী পাপাকে এয়া বিশ্বকৰ্মাৰ চিম্বলটো আঁকি আছে। এয়া দেখিছেনে, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, আমি যাতে ধুনীয়াকৈ ছাদখন ঢালি ভালকৈ ঘৰটো সাজি আমি তাত সুখেৰে থাকিব পাৰোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু এয়া দেখিছেনে, জেগাই নাই কিমান গৰা দেখিছে তললৈ, যেনে তেনে কৰিছোঁহে আৰু পূজা ভাগ। এয়া আৰু তাৰ পৰা আমি ছাদৰ ওপৰলৈ গ'লোঁ, যিহেতু ছাদখনকো পূজা কৰিব লাগিব, যিহেতু নতুনকৈ ঢালিব ন, সেয়ে আমি তাতো পূজা কৰিলোঁ। এয়া মই ফুল তুলসী আৰু গংগা জলৰ পানী ছটিয়াই লৈ এয়া ধূপ জ্বলালোঁ, ধূপ জ্বলাই মেলি আমি ছাদখন পূজা কৰিলোঁ। এয়া পূজা কৰি উঠাৰ পিছত এই মিস্ত্ৰীসকলে কাম কৰিয়ে আছে, আৰু যিহেতু বহুত টাইম লাগিব সেইকাৰণে তেওঁলোকে বহুত স্পীড কামবিলাক কৰিবৰ কাৰণে হেৰি কৰি আছে। আৰু আমাৰ এই পূজা ভাগ কৰি হোৱাৰ পিছতে তেওঁলোকেও এই মছলা আনি ৰেডি কৰিছেহিয়ে। সেয়া আৰু এয়া মই গংগা জল ছটিয়াই পৰিছোঁ। আৰু যিহেতু চিকবিলাকত তাৰে বান্ধি থৈছে ন, সেইকাৰণে খোজকাঢ়িবলৈও বহুত অসুবিধা হয়, মেখেলাত তাঁৰবিলাক লাগি যায়। এয়া দেখিছেনে, আৰু তাৰ পাছতে এয়া মছলা আনি দিলে আৰু গোসাঁনীৰ পাপাকে প্ৰথমে দিলে, যিহেতু তেওঁ সূতা পুতা দিনাখনো নাছিল। আৰু এয়া তেওঁ দিছে, আৰু ঘৰৰ মূল মানুহজনেই দিব লাগে, সূতা পুতাটো তেওঁ দিব নাপালে, আৰু সেয়ে আজিৰ দিনটোত উপস্থিত আছে আৰু তেওঁ দিলে। দিয়াৰ পিছত এয়া মই দিছোঁ। এয়া দি উঠাৰ পাছত এয়া মিস্ত্ৰীসকল লাগি গ'ল কামত, যিহেতু বহুত টাইম লাগিব সেইকাৰণে তেওঁলোকে জল্দা কামটো কৰিব লৈছে।
আৰু এয়া তেওঁলোকে মানে পূৰা লাগি আছে আৰু কামত। তাৰে অকণমান মই আপোনালোককো দেখাই দিলোঁ। দেখিছেনে? এয়া তেওঁলোকে মানে পূৰা চিমেণ্ট আনি মানে কৰা লাগি আছে। আৰু যিহেতু আমাৰ ওপৰলৈ উঠা চিৰিটো বনোৱা হোৱা নাছিল আৰু বনাবৰ কাৰণে কাঠবিলাক এনেকৈ দি থৈছিল, সেইবাবে ওপৰত উঠা বহুত অসুবিধা হৈছিল আৰু নামিবলৈও অসুবিধা। আৰু মিস্ত্ৰীসকলে কৈছিলে আপুনি উঠিব নোৱাৰিব, তথাপিতো মই যেনে তেনে উঠি আহিলোঁ, কিয়নো ওপৰৰ ছাদখনো যিহেতু পূজা কৰিব লাগিব, সেয়েহে মই যেনে তেনে ধৰি ওপৰলৈ উঠিলোঁ। আৰু নামাৰ সময়ত চাবচোন দেই কেনেকুৱা পৰিস্থিতি, আৰু তাৰে মানে অকণমান ভিডিঅ' আমাৰ গোঁসানী পাপাকে ৰাখি থ'লে, আৰু সেয়ে মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। অকণমান চাবচোন মই তললৈ নামি অহা। এয়া দেখিছেনে কেনেকৈ নামি আহিছোঁ, দেখিছে? সেয়া মানে চিৰিটো বনোৱা হোৱা নাই যে, সেইকাৰণে মানে অলপ অসুবিধা হৈছিল উঠা নমাৰ কাৰণে, যিহেতু মই উঠিবই লাগিব ওপৰৰ ছাদখন পূজা কৰিবৰ কাৰণে। সেই এনেদৰে ধৰি উঠিছিলোঁ আৰু এয়া ধৰি নামিছোঁ, দেখিছেনে? আৰু আমি এয়া কৰাৰ মাজতে যিহেতু বহুত মানুহে কাম কৰিছে, সেইবাবে তেওঁলোকৰ খোৱা বোৱাৰো মানে আমি ব্যৱস্থাটো কৰিছোঁ। যিহেতু তেওঁলোকৰ বহুত কষ্টও হৈছে এই কামখিনি কৰোঁতে, সেয়ে তেওঁলোকক আমি ভাত খুৱাম বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে কিমান মানে স্পীডত কামবিলাক চলি আছে। আৰু তেওঁলোকক ভাত খুৱাম যিহেতু, সেইবাবে আমাৰ গাঁৱৰ পৰাও ঘৰৰ মানুহ আহিলে, আহি সকলোৱে মানে একেলগে লাগি ভাগি ভাত বনোৱাত মানে লাগি গৈছে। আৰু সকলোৱে একেলগে মানে মিলিজুলি কামবিলাক কৰি থকা হৈছে। আৰু এয়া চাওকচোন কিমান স্পীডত কামবিলাক কৰি আছে তেওঁলোকে। এয়া দেখিছেনে কিমান হেৰিয়ত কামবিলাক কৰি আছে তেওঁলোকে। এয়া মেচিন চলি আছে। এয়া আৰু তাৰপাছতে মই মানে আমাৰ ভাত বনাব লোৱাৰ জেগাটো অলপ আপোনালোকক দেখাই দিলোঁ। ইয়াতে ভাত বনাবৰ কাৰণে এইটো ৰেডি কৰিছে, আৰু এয়া চৌকেৰাহী আনি পেলাই মানে থৈছেহি। তাৰপৰা এয়া সকলোৱে মানে লাগি ভাগি একেলগে বনাব, আৰু যিহেতু মানুহো বহুত বেছি, সেইটো কাৰণে। আৰু এয়া দেখিছেনে? আৰু তাৰপাছত সকলোৱে মিলিজুলি এয়া আলু পিঁয়াজ কটাত লাগি গ'ল। আৰু এই খুৰাজন দেখিছেনে? খুৰাই কিন্তু আমাক বহুত সহায় কৰিছে দেই, মানে ঘৰটো বনোৱাতে হওক, মানে সকলো সময়তে তেওঁ মানে আমাক বহুত সহায় কৰিছে। আৰু এয়া আমাৰ মানে গাঁৱৰ ঘৰৰ পৰা অহা মানুহ, এয়া মাহীহঁত মামীহঁত সকলো আছে। আৰু এই সকলোৱে লাগি ভাগি মানে ভাত বনোৱাত সহায় কৰিছে, যিহেতু মানুহো বেছি সেইবাবে। আৰু এয়া দাইল ভাত বহাই দিছে, এয়া উতলি আছে। তাৰপৰা আৰু আমি যিহেতু মাছেৰে খুৱাম বুলি ভাবিছোঁ, আৰু তেওঁলোকেও মাছে খাম বুলি ক'লে, সেইবাবে এয়া মাছো অনা হ'ল। আৰু এয়া খুৰা আৰু মহাই মানে মাছ ধুবলৈ কাৰণে ৰেডি কৰি আছে। আৰু আপোনালোকক মানে খাই থকাৰ ভিডিঅ'টো মই দিব নোৱাৰিলোঁ, খাই থকা যিহেতু সেইটো টাইমত বহুত স্পীড কাম চলি আছিল ন, তেওঁলোকক ফটাফট দিব লগা হৈছিল, আৰু সেই ভিডিঅ' কৰা নহ'ল। মই বনাই থকাখিনিকে আপোনালোকক দেখালোঁ। এয়া আৰু পথাৰখনো মুকলি আছিল, মানে বনাবৰ কাৰণে বহুত সুবিধা হৈ গ'ল। এয়া দেখিছেনে? সকলোৱে মানে মিলি জুলি কামবিলাক আগবঢ়াই নিয়াত সহায় কৰিছে। এয়া
এয়া দেখিছেনে এওঁলোক তিনিজনৰ কথা পতাৰ কি হেৰি চাওকচোন এয়া এই আমাৰ খুৰা মানে যাবগৈ ওলাল তাৰ পৰা ইয়াৰ মাজে মাজে কিছুমান মানে তামাচাও কৰা গ'ল এয়া গীটাৰ আনি দেখিছেনে গান গোৱাত ব্যস্ত ঘৰৰ মালিক এয়া দেখিছেনে আৰু এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে মানে দিনটো ভালে কুশলে পাৰ হ'ল আৰু চাটখনো ভালে ভালে ঢালি হ'ল আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে ঘৰ এখন সাজি ল'ব পাৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব